হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহকচোন আজি আমাৰ গাঁৱতনো কেনেদৰে ভোগালী বিহু উদযাপন কৰা হ'ল তাকে চাওঁ। মই ভিডিঅ'টো দিওঁতে অকণমান পলমেই হ'ল বাৰু, তথাপিও মই বোলো যিহেতু ক্লিপকেইটা লৈ থৈছিলোঁ তাকে বোলো আপলোড দি দিওঁ ভিডিঅ'টো। আহকচোন চাওঁ। এইবাৰ মানে গাঁৱত অলপ ডাঙৰকৈ ভোগালী বিহু আয়োজন কৰা হৈছিল। ইয়াতে ভেলাঘৰ বনোৱাৰ উপৰিও মানে গোহালি, ভঁৰাল, তেনেকৈ ঢেঁকীশাল, এখন গাঁৱৰ ঘৰত যিখিনি বস্তু থাকে আৰু ভঁৰাল আৰু তাতে খেতিৰ সা সঁজুলি, সেইখিনি সকলোবোৰ দেখুওৱা হৈছে। যিহেতু আজিকালি ল'ৰা ছোৱালী এইবিলাক চিনি যিহেতু ৰাতিলৈ প্ৰগ্ৰেম আছে, সেইবাবে খানাটো সোনকালে আয়োজন কৰা হ'ল। 2-3টামান বজাৰ পৰা ষ্টাৰ্ট কৰিয়ে দিলে। আৰু এইফালে গাহৰি, হাঁহ মাংস, নিৰামিষ চব্জি, চালাড, কিবাকিবি আছিলে আৰু এইফালে গাঁৱৰে খুৰী, বৰমা, বৌহঁতে নচা মেলা কৰি আছে, গান গাই মেলি। তাৰপিছত মই ঘৰলৈ বুলি আহি দিলোঁ, অলপ কাম আছিলে বাৰু ঘৰত। আকৌ যিহেতু সন্ধিয়া প্ৰগ্ৰেম চাবলৈ আমি যাম বুলি ভাবি থৈছিলোঁ। আৰু এইফালে আমাৰ চানী বেটা, খুৰী চবেই নাছিলে। নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠান আৰম্ভ হ'ল। Hey!